চাই ভিডিঅ'টো লাইক কিন্তু এটাও কৰিব নালাগে মোক। ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া শান্তিঘাট। যে মই সদায় ভিডিঅ' দিব নোৱাৰোঁ কিয় কাৰণে জানেনে, অকল ভিডিঅ'টো চালেই হ'ব। ব্লগ চেনেলটো কেতিয়াও শেষ নকৰোঁ। লগৰটো ব্লগ চাওক, আপোনালোকে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰক। পানীয়ে পুৰা পানী, চবফালে বানপানী হৈ গৈছে। এতিয়া জানে চলাই গৈ আছে আমাৰ এইবিলাক। এইটো কিমান কম আৰু মই এইটোক ৰাস্তাত নাথাকিবলৈ। পানী চাওক, পুৰা পানী বহুত হৈ গৈছে নদীত। কিন্তু এইটো চাইড নামৰূপো যাব পাৰি। এইটো চাইড ৰাইট চাইডটো নামৰূপ, এইটো চাইড আকৌ সোমাইও যাবগৈ। বৰ্তমান আমি গৈ আছোঁ ডিব্ৰুগড় গৈ আছোঁ। ডিব্ৰুগড়ত আছে মাইনা আৰু অলপ আগত আছে ৰাজগড় চাৰিআলি পাই যামগৈ। অলপ আগত, বেছি দূৰ নাই। এবাৰ ৰাজগড় চাৰিআলি অলপ দূৰ আছে আৰু 2 কিলোমিটাৰমান আছে। ৰাজগড় চাৰিআলি পাই যাম। পুৰা পানী হৈ গৈছে, গোটেই পথাৰ পানী। ৰঙাইটো দেখিছেনে আপোনালোকে? কিবা এটা আছে কিন্তু ইয়াত নাই। ইয়াত আপোনালোকক অলপ আগৰ পৰা মই দেখাই দিম জুম কৰি ভালকৈ। পুৰা জুই জ্বলিয়ে থাকে, নন ষ্টপ জুই জ্বলিয়ে থাকে মানে। ইয়াত মানুহ আছে। এইটো ভিতৰত নন ষ্টপ জুই জ্বলি থাকে। এতিয়া দেখাব পৰাটো নহ'বগৈ চাগে। জুই জ্বলি আছে। পাই গৈছোঁ এই ৰাজগড় চাৰিআলি। ৰাজগড় চাৰিআলি ইয়াত এইবিলাক ধাবাবিলাক দেখিছেনে? খেৰৰ বনাই থৈছে ন, খেৰৰ বনাই থোৱা। ইয়াত এদিন সোমাই খাই চাইছোঁ মানে, ইমানেই আল্টিমেট বনাই। এইখন ধাবাত সোমাইছিলোঁ, এইখন এতিয়া ফাইনেলি বন্ধ আছে। খাই কিন্তু আল্টিমেট লাগিলে খাই। আৰু ঠাণ্ডা গৰম দিনত খাই ভাল লাগে। আৰু ফেন নহ'লেও বিন্দাছ খাই দিব পাৰিব মানে। এই সাঁতুৰাকে এইটো ৰাজগড় চাৰিআলি পাই গ'লোঁ। এইটো আপোনালোকে যদি লেফ্ট চাইডে যায় আকৌ সোণাৰী ওলাব পাৰিব। ৰাইট চাইডে গ'লে আপোনালোকে পাবগৈ ৰাজগড়, আৰু চিধা গ'লেগৈ পাবগৈ বৰবৰুৱা। এইটো খাপে আৰু বৰবৰুৱা বাইপাছটো এইটো যিটো। আৰু এতিয়া আপোনালোকে গম নাপায় চাগে, এখন ফ্লাইঅভাৰ বনি আছে খাপে খাটিত। এখন ফাইনেলি হৈ গ'ল চব, অকল ৰং মাৰি আছে। ৰং মাৰি হোৱাৰ পিছত এখন অ'পেন কৰি দিব চাগে। আপোনালোকে জানে ৰাজ্যটো চাহৰ খেতিটো আছে অলপ, দুইটা চাইডে চাহৰ খেতি। চাওক মজা লাগিছে। দিৰৈ নদী পাই গ'লোঁ। এখন নদী দিৰৈ নদী। আৰু কিন্তু দলঙৰ ওপৰত গৰুবিলাক চাওক কিমান শুই আছে নহয়। দিৰৈ নদী। এখন লোহা দলং এখনো আছে কিন্তু চাইডত। গৰুবিলাক চাওক। এইটো দেখিছে আপোনালোকে? এইটো হ'ল শ্মশান খালী। চাওক ৰাস্তা গৰুবিলাক চাওক। মানে ৰাস্তাত শুই দিব নালাগে ন, চাইডতহে ঘাঁহ আছে। বাবাহঁত বহুত দূৰলৈকে এখন চাহৰ বাগানে আছে কিন্তু দেই। বহুত দূৰলৈকে, আমাৰ বহুত দূৰলৈকে আছে চাহৰ বাগান। গাড়ীখন ইমান স্পীড গৈছে নহয়। এখন আমাৰ আগত পুৰা অভাৰটেক কৰি পুৰা ফালি গৈছে এখন গাড়ী। নাই ফাইনেলি ব্ৰিজখনটো ৰং চং মাৰি থকা দেখিছোঁ। আপোনালোককো দেখাই দিম গৈ পিনে। মই এতিয়া আহোঁতে ভিডিঅ' কৰি আনিব পৰা নহ'লেগৈ, আৰু গৈ পিনে মই আপোনালোকক বিন্দাছ চব দেখাই দিম। গৈ পিনে আৰু ৰখিমো অলপ। আৰু অলপ আগত গৈ পিনে আমি নাচনি পাম। নাচনিৰ পৰা গৈ আমি যেতিয়া শৰাইঘাট ব্ৰিজ পাম, বৰবৰুৱা নৌ পাওঁতে শৰাইঘাট ব্ৰিজ পাম, তাত গৈ পিনে অলপ ৰখিম, আপোনালোকক দেখাম। কিন্তু পানী বহুত হৈ আছে। কালিও মই আহিছিলোঁ, আজিও আহিছোঁ। বহুত পানী হৈ আছে কিন্তু একদম পুৰা সেউজীয়া হৈ আছে দেখিছানে? একদম সৰুকৈ পানী বৈ গৈ আছে। ভাল কিন্তু ব্ৰইলাৰ ফাৰ্মটো খেৰে বনাই থৈছে, কিন্তু ব্ৰইলাৰবিলাকে থাকি বহুত ভাল পায় চাগে তাত। মনৰ অনুভৱটো সিহঁতি পাই যায় আৰু তাত। নাওজাত পাই গ'লোহি। অলপ আগত আছে নাচনি, আৰু নাচনি মোক ধুই থৈ গ'ল। গান্দা আজি চলাই কেনেকুৱা লাগিছে? মইতো ব্লগ বনাই আছোঁ আজি। ভাল লাগিছে, ভাল লাগিছে। সেইফালৰ পৰা ইমান এটা ভাল হোৱা নাই।
ফাইনেলি আমি 1 নং নাচনি আমি পাৰ হৈ আহি গ'লো দেখিছেনে গৰুবিলাক ইমান মানে কি ক'ব আৰু গৰুৱে গৰু গোটেই ৰাস্তাটোত মানে আপোনালোকে অশান্তি পাই গৈছোঁ আৰু গৰুবিলাকৰ পৰা চোৱা নাই কিমান গৰু ৰাস্তাবিলাক এইটো চাইড আপোনালোকে বামুণবাই হৈ যাব পাৰিব মৰাণ ওলাবগৈ পাৰিব এইটো চাইড আগুনিবেটি হৈ পিনে এইপিনে চাচনি ওলাবগৈ পাৰিব এইটো চাইড নাচনি পাৰ হৈ আহি এইটো চাৰিআলি বতৰটো আজি পুৰা ঘুমা নলনি চমুৱা অলপ আগত আছে আমাৰ 5 আলি পাই যামগৈ তাৰপিছত শৰাইঘাট বীজ লাগিয়ে আছে আৰু পুৰা লগত পুৰা লাগি আছে কি ক'ব আৰু বাৰিষা ছিজনত এনেকুৱা হ'ব আৰু বৰষুণটো বৰষুণ যাক পেলাই দিছে টুককৈ কি ক'ব আৰু 5 আলি পাইছোঁহি আৰু অলপ আগত 5 আলিটো আছে ডিব্ৰুগড়লৈ যাব ডিব্ৰুগড়ত বিকিব নিব এইবিলাক শান্তিঘাট পাব হৈ গৈছোঁ কিন্তু বৰষুণ যাকো দি আছোঁ চাওক না তুমি বহুত ভাল গান গোৱা কিন্তু দেই গাব লাগে কেতিয়াবা এদিন আৰু বক্স চক্স এটা লাগে গাড়ীত নাথাকাৰ কাৰণে আমি এটা মুখে গাই দিওঁ আৰু ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া শান্তিঘাট এইফালে পানীও কিমান কৰিছে পানী কেমেৰাটো পানী পৰি গৈছে আপোনালোকে যে ভাবে যে মই সদায় ভিডিঅ' দিব নোৱাৰোঁ কিয় কাৰণে জানে ন আপোনালোকে মই মানে এই গাড়ীখন চলাই থকাৰ কাৰণে কোম্পানীত সদায় ভিডিঅ' দিব নোৱাৰোঁ যিটো পাৰোঁ 20 দিন 30 দিন 1 মাহ লাগি যায় মানে কেতিয়াবা এদিন এটা ভিডিঅ' দিবলৈ অলপ প্ৰব্লেম হৈ যোৱাৰ কাৰণে ভিডিঅ'বিলাক মই দিব নোৱাৰোঁ আপোনালোকে যদি চাই ভিডিঅ'টো লাইক কিন্তু এটাও কৰিব নালাগে মোক অকল ভিডিঅ'টো চালেই হ'ব আপোনালোকে এখন গাড়ী চলাই থাকোঁ কাৰণে মই আপোনালোকক টাইম দিব নোৱাৰোঁ কিন্তু ব্লগ চেনেলটো আৰম্ভ কৰিছোঁ মই এই ব্লগ চেনেলটো কেতিয়াও শেষ নকৰোঁ মানে লাহে লাহে দি থাকিম কেতিয়াবা যেতিয়া পাৰোঁ মানে মই তেতিয়াই দি দিম আপোনালোকক এইটো লগত আছে জান কিবা ক'বা নেকি তুমি কিবা এটা কৈ দিয়া আকৌ কৈছোঁ যে লগৰটো ব্লগ চাওক আপোনালোকে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰক সকলো যাতে আগবাঢ়ক ঠিক আছে ধন্যবাদ এইফালে শৰাইঘাটত ৰখি ভাল লাগে কিন্তু প্লেচটো বহুত মজা এখন ডাম্পাৰ মই চলাওঁ কেতিয়াবা এদিন ৰখাব ক'ৰবাত দেখিলে শান্তিঘাটৰ পৰা ওলাই দিওঁ শান্তিঘাটত মানে বৰষুণ দি আছে ন বৰষুণত তিতি থাকিব মন যোৱা নাই মানে সেইকাৰণে শান্তিঘাটৰ পৰা ওলাই পিনে গৈ আছোঁ বলক বৌবুৱাত লগ পাই আছোঁ বৌবুৱা মানে দেখাই গৈ আছোঁ আপোনালোকক চাই থাকিব বলকটো বিন্দাছ চাই থাকক শান্তিঘাটৰ একদম দলঙৰ ওচৰতো এখন বজাৰ আছে ইয়াতো এখন বজাৰ আছে চাই থাকক দিয়া আছে জানো মই সদায় ভাবোঁ এইডোখৰত ৰখোঁ মানে সদায় কেতিয়াবা এইটো কি বস্তু তেয়াৰ ওপৰত দি থৈছে তেয়াৰটোৰ ওপৰত কি লগাই থৈছে কিন্তু বহুত আছে যাব পাৰিব ইয়াতে জানদা ভাইটি দুটা আহিলে ইয়াত আমি নমাই দিলোঁ এটি কিবা ক্লাছ কৰিব যায় ন কম্পিউটাৰ ক্লাছ কৰি আছে কম্পিউটাৰ ক্লাছ কৰিব গৈ আছে এদিন আৰু এতিয়া আমি গৈ আছোঁ আমি বৰবৰা পাই যামগৈ এতিয়া ব্লক চেঁচা নদীৰ ওচৰত চাওঁ দুইফালে চাওঁ এইফালেও পানী পুৰা পানী মানে আৰু চেঁচা নদীটো পুৰা পানী ডাঙৰ মানে অলপ
নদী পাই গৈছোঁ পানী চাওঁ গাড়ীখন হিলাৰ কাৰণে মোৰ পূৰা হিলে মানে উপায় নাই কি কৰিব যাবগৈ পানীত আৰু বেছি দেৰি নাই যাবগৈ পানী বাঢ়ি আছেতো বাগান চবফালে বাগান ছোৱালীকেইজনী জমনি এটা এই ভণ্টি হাঁহি দিয়া নাই একবাৰ নাহাঁহিলে মাস্কো পিন্ধি আছে কেনেকৈ হাঁহিব এদি উপায় নাই আৰু দে পাই গ'লোৱে আমি বৰবৰুৱা এইটো বাইপাছ পৰা পাই গ'লোঁ এইটো এইফালে আপোনালোকে জগন্নাথ মন্দিৰ যাব পাৰিব এইটো তিনিচুকীয়া বাইপাছ এইটো চাইড ডিব্ৰুগড় টাউন ওলাব পাৰিব বিন্দাছ আহি ফাইনেলি বৰবৰুৱা পাই গ'লোৱে আমি বৰবৰুৱা টাউনখন অকণমান কিন্তু অলপ ৰাস্তা লাগে বৰবৰুৱা টাউনখনত ৰাস্তাটো অলপ ঠেক হয় বজাৰো আছে আৰু ৰাস্তাটো পূৰা ছাইডত বহুত গাড়ী হৈ যায় সেইকাৰণে অলপ বহুত ভিৰ হৈ থাকে মানে যেতিয়া আহিলেও বৰবৰুৱা টাউনখন ভিৰ থাকে মানে বহুত যাম চা না ওলাই যোৱা এই গাড়ীখন আহি লওক পাৰ হৈ লওক ৰখাই দিছে নাই য'ত পায় মানে তাতে ৰখাই দিয়ে মানে গাড়ী যোৱা বৰবৰুৱা টাউন এখন বৰবৰুৱা বজাৰ ডেইলি বজাৰ বৰবৰুৱা পূজা ফিল্ড বৰবৰুৱাটো এইটো জামিয়া লাগে একদম মজা লাগে পৰিৱেশটো আল্টিমেট চবফালে চাহৰ বাগান বুলি ক'লে কিবা এটা ভাল লাগে অসমততো চাহৰ বাগানটো মেইন টাউনশ্বিপ পাই গ'লোহি টাউনশ্বিপৰ এৰিয়াটোৰ ভিতৰত কোনে সোমাইছে এটা কমেণ্ট কৰি জনাবচোন মোক মই কিন্তু বহুত বাৰ সোমাইছোঁ ভাল লাগে আল্টিমেট লাগে টাউনশ্বিপৰ এখন ফাৰ্ষ্ট গেট অলপ আগত আছে ছেকেণ্ড গেটখন অলপ আগত কিন্তু পৰিৱেশটো ভাল লাগে আমাৰতো অহা কথা আছিলে মেইন কথা জামিয়া আহি পাই গ'লোহি আপোনালোকক ভিডিঅ' যিমানটো পাৰিলোঁ দেখাম চাবৰ ভিডিঅ'টো যিমানটো পাৰে আৰু কিন্তু এতিয়া তলত নবনাম মই গৈ পিনে যিখন আপোনালোকক কৈ দিছোঁ কমেণ্ট যিখন কমেণ্টিং হ'ব হৈ আছে সেইখন আপোনালোকক একবাৰ দেখাই দিম চাই বলকটো কেনেকুৱা পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নালাগে অকল ভিডিঅ' চালেই হ'ব আহি আমি জামিয়া তিনিআলি পাই গ'লোহি এতিয়া আমি সোমাই দিম আৰু অলপ আগত এইডোখৰত এইটো চাইড আগতে যেতিয়া মানে বগীবিল ব্ৰিজ হোৱা নাছিলে ফেৰীত যাওঁতে এইফালে গৈছিলে মানে গাড়ী যিমান গৈছিলে এইফালে ঘাট পাৰ হৈ গৈছিলে এতিয়া পাই গ'লোহি আমি ইয়াত সোমাই যাম আপোনালোকক হ'ব এতিয়া বৰ্তমান আপোনালোকক কৈছিলোঁ চেঁচা নদী আমি অলপ তলত নামি চাওক কিমান পানী কেনেকুৱা হৈছে এইবাৰ ভয়াৱহ পানী নদীত অলপ কিমান পানী হৈছে এইখিনি ইয়াতে থৈ লৈছোঁ অলপ তললৈ নামি আহিলোঁ পৰিৱেশটো ভাল লাগিছে কিন্তু ইয়াত বহি থাকি ভাল লাগে বহি কেনেকুৱা লাগিছে এতিয়া আৰু ভিডিঅ' বেলেগ ভিডিঅ' একো নবনাম গৈ পিনে ডাইৰেক্ট কাটি যিখন ব্ৰিজ দেখাম গৈছিলোঁ তাত গৈ লগ পাইছোঁ ব্লগ
এখন সাপে খাটি ব্ৰিজ আছিলে এখন কম্পিউটাৰ লাগিলে তলৰ কামবিলাকো হৈ গ'ল আৰু এই ছাইডৰ এইটো আৰু কৰিলে ছাইডৰ পৰা কৰিলে কালাৰটো ভাল লাগিছে ব্ৰিজখন সেইদিনাখন নাম্বাৰ লৈ আহিছিলোঁ আজি স্কুটি লৈ আহিছোঁ স্কুটি লৈ অহা এটাই কাম হ'ল আজি ঘৰ গৈ আছোঁ সেইকাৰণে স্কুটিখন লৈ আহিছোঁ আজি এতিয়া বৰ্তমান আছোঁ সাপেখাতি ব্ৰিজৰ ওপৰত সাপেখাতি ব্ৰিজটো চাই লওঁ আৰু ব্লগটো সেইদিনাখন দেখিছিলে দুদিনৰ পিছত আজি ঘৰ আহিছোঁ ঘৰ অহাৰ কাৰণে সাপেখাতি আপোনালোকৰ ব্ৰিজখন দেখাম কৈছিলোঁ ব্ৰিজখন এতিয়া দেখাই দিলোঁ ধুনীয়াকৈ চাই লওঁ